চৰকাৰী কৰ্মচাৰীসকললৈ ৰাজ্য চৰকাৰৰ উপহাৰ। অসম চৰকাৰৰ বিত্ত বিভাগে ডিএ বৃদ্ধি সন্দৰ্ভত শীঘ্ৰে গ্ৰহণ কৰিব এই সিদ্ধান্ত। দুৰ্গা পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিৰ ঘোষণা কৰিছিল। চলিত বৰ্ষৰ 1 জুলাইৰ পৰা এই ডিএ বৃদ্ধি কাৰ্যকৰী হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেবিনেটে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি এই ডিএ বৃদ্ধি কৰা হৈছিল। কৰ্মচাৰীসকলে নৱেম্বৰ মাহৰ দৰমহাৰ সৈতে একেলগে 4 মাহৰ এৰিয়াৰ লাভ কৰিব। কেন্দ্ৰৰ পিছত এতিয়া ৰাজ্য চৰকাৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি কৰিব। ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকলৈ এইটো দেৱালীৰ উপহাৰ হ'ব। অসম চৰকাৰৰ ডিএ বৃদ্ধিৰ সিদ্ধান্ত পৃথককৈ গ্ৰহণ নকৰে। কেন্দ্ৰীয় চৰকাৰে যিমান শতাংশ ডিএ বৃদ্ধি কৰে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও সিমানেই ডিএ বৃদ্ধি কৰা হয়। ইয়াৰ বাবে অসম চৰকাৰৰ বিত্ত বিভাগে গ্ৰহণ কৰিব লাগে এক সিদ্ধান্ত। সেই সিদ্ধান্ত কেবিনেটত গৃহীত হোৱাৰ পিছত কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধি কাৰ্যকৰী হয়। এই ডিএ বৃদ্ধি ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে কেতিয়াৰ পৰা কাৰ্যকৰী কৰিব তাকে লৈ অপেক্ষাৰত কৰ্মচাৰীসকল। মন কৰিবলগীয়া যে হাৰিয়ানা চৰকাৰে ইয়াৰ ৰাজ্যিক চৰকাৰী কৰ্মচাৰীসকলক দেৱালীৰ উপহাৰ হিচাপে ডিএ বৃদ্ধিৰ ঘোষণা কৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে বৃহস্পতিবাৰে এই ডাঙৰ খবৰ ঘোষণা কৰে। ৰাজ্যখনৰ 3.5 লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে 4% ডিএ বৃদ্ধিৰ ঘোষণা কৰা হৈছে। ইয়াৰ লগতে হাৰিয়ানা চৰকাৰী কৰ্মচাৰীৰ ডিএ 42%ৰ পৰা 46%লৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ৰাজ্যখনৰ আশা শ্ৰমিকসকলৰ সন্মানীয় ভাত্তা বৃদ্ধিৰো ঘোষণা কৰে। এই ভাত্তা 2100 টকালৈ বৃদ্ধি কৰা হৈছে। হাৰিয়ানাৰ বৰ্তমানৰ চৰকাৰ 2014 চনৰ 26 অক্টোবৰত ক্ষমতালৈ আহিছিল। বৃহস্পতিবাৰে ই 9 বছৰ সম্পূৰ্ণ কৰিলে। ডিএ বৃদ্ধিৰ উপৰি 26 অক্টোবৰৰ পৰা প্ৰাণবায়ু দেৱতা পেঞ্চন আঁচনি আৰম্ভ কৰা হৈছে। ইয়াৰ অধীনত যিসকল লোকৰ ভূমিত 75 বছৰৰ অধিক বয়সৰ গছ আছে তেওঁলোকক পেঞ্চন দিয়া হ'ব। এই আঁচনিৰ অধীনত 3810টা গছৰ বাবে পেঞ্চন আৰম্ভ কৰা হৈছে আৰু প্ৰতি বছৰে 2750 টকাকৈ পেঞ্চন দিয়া হ'ব।